গাইছ আজিৰ পৰা মই 2-3 দিন আগত ভণ্টিহঁতৰ ঘৰত গৈছিলোঁ। আপোনালোকে চাওক ভিডিঅ' চালে গম পাব। তো গৈছিলোঁ, তো ভিডিঅ' অলপ বনাইছিলোঁ, মানে ফেচ ভিডিঅ' বনোৱা নাছিলোঁ। তো এনেই বেক কেমেৰাৰে ভিডিঅ' শ্বুট কৰিছিলোঁ। তো আপোনালোকে চাওক, ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যিসকল মোৰ চেনেল নতুনকৈ আহে প্লিজ সিহঁতে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো, আৰু বেল আইকনটো অল প্ৰেছ কৰি ৰাখিব। তো সেয়াই আৰু চাওক কেনেকুৱা পায় ক'বলৈ একদম নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব দেই। তো এনজয় কৰক। তো গাইছ আমি গৈ আছোঁ এতিয়া ভণ্টিহঁতৰ তাত। তো ভাবিছোঁ মানে আধা ৰাস্তা পৰা ভিডিঅ' শ্বুট কৰি দিলোঁ, ভাবিছোঁ গৈ আছোঁ যে এটা ভিডিঅ' হৈয়ে যাওক। তো সেইটো কাৰণে তো আমি কিমান দূৰ পালোঁ। তো আমি পালোঁ বৰ্তমান কৃষ্ণ মানে পাইকান পালোঁ। পাইকান মানে এইটো তোৰাজা ৰাস্তাটো পালোঁ। তো আমি ইয়াৰ পৰা ভিডিঅ' শ্বুট কৰা ষ্টাৰ্ট কৰিলোঁ। তো হিৰক আৰু মই গৈ আছোঁ দুজন মিলিয়ে। তো চাই থাকক, কিমানখিনি চাই থাকিব আৰু যিমানখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু দেখুৱাই যাই থাকিম। তো চাওক না, ভিউটো চাওক, বৰষুণ পৰি আছে। আমি আহোঁতে তিতি ঘৰৰ পৰা ওলালোঁ। তো বৰ্তমানলৈকে বৰষুণ পোৱা নাই। তো ভাবিছোঁ নাপাম বুলি ভাবিছোঁ, মানে বতৰটো হিচাপত বৰষুণ নাহিব যেন লাগে। কিন্তু চাওক না, ভিউটো চাওক না, ভিউটো একদম সঁচাকৈ একদম ধুনীয়া। কিন্তু অলপ ৰ'দ থাকিলে কিন্তু আৰু ধুনীয়া লাগিল। তো আমি এতিয়া আহি মোটামুটি আগিয়ে পাম আৰু। তো মানে মাজে মাজে কৰি আছোঁ আৰু ভাল লগাখিনি, আৰু আপোনালোকে চাওক আৰু এনজয় কৰক। তো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বহুত কষ্ট কৰি, মানে বৰষুণ দি আছিল যদিও ওলাই আহিছোঁ, আৰু মোবাইল লৈ আহিলোঁ কাৰণ ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো এইফালে গোৱালপাৰা যায় আমাৰ, আৰু এইফালে আগিয়া। তো আমি এইফালে যাম আগিয়াৰ ফালে। তো এইটো আমি আগিয়া সোমাই গ'লোঁ এতিয়া। তো চাই থাকক আগিয়াৰ পৰা ক'ত যাওঁ। তো আমি এইফালে পালোঁ, আমি কি জেগা কয় এইখিনি, কিবা জেগা কয়, এতিয়া জেগাখিনিৰ নাম নাজানো। তো নতুনকৈ আহিছোঁ, তো জেগাবিলাকৰ সিমান এটা নাম নাজানো। তো গৈ আছোঁ 50-60খিনি স্পীডত গৈ আছোঁ আমি, তাৰ ওপৰত যোৱা নাই। তো চাই থাকক আৰু এবাৰ চাওক, ৰাস্তাটো কিন্তু ধুনীয়া লাগে, কিন্তু মেঘালয়ত যোৱা নিচিনা লাগিছে ফিল্ডটো। পূৰা টাৰ্ণিং খালী আৰু ভিউটো যে মজা, একদম সুন্দৰ ভিউ পাইছোঁ দেই। ভিউটো একদম সুন্দৰ লাগি আছে। তো এটা আপোনালোকে চং শুনক আৰু এনজয় কৰি যাওক, না কি কয়। আহি আমি মোটামুটি ইমানখিনি দূৰ পালোঁ। ৰাস্তাটো যিহে এইখিনি বেয়া, আৰু মানে কোৱা নাছিলোঁ, ৰাস্তাটো মানে হাই ৰোড হিচাপত মানে ইমান বেয়া ৰাস্তা। চাওক না চাৰিওফালে অলপমান বৰষুণ পৰিলে পূৰা পানী পুখুৰী হেন হৈ যায়। তো চাওক এইবিলাক ৰাস্তাবিলাক চাওক, ৰাস্তাৰ অৱস্থা। হাই ৰোড বোলে এইটো, হাই ৰোডৰ অৱস্থা চাওক কি হ'ব। খাল বাম একদম সমান কৰি থৈ দিছে। আৰু চাওক লবাৰ খেতি সুন্দৰ লাগে জেগাখিনি, আৰু প্লেচটো সেইটোৱে ভাল লাগে। আৰু এনেকৈ আমি আহিয়ে আছোঁ, তো গৈয়ে আছোঁ, আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই আছে। যদি আপোনালোকে লাইক কৰা নাই, প্লিজ লাইক এটা কৰি দিয়ক। আৰু সেয়া আৰু ইমান বৰষুণত, সুন্দৰ বৰষুণ, তাতে আৰু আপোনালোকে যদি লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰে, তো কেনেকুৱা লাগিব, বেয়া লাগিব। তো সেইটো কাৰণে লাইক কমেণ্ট কৰি দিয়ক, আৰু এটা ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু ভাল লাগিব। তো সেয়াই আৰু চাই থাকক, আৰু ভিডিঅ'বিলাক চাই মজা এনজয় কৰি যাওক, আৰু ৰাস্তাৰ মাজত থকা পুখুৰীবিলাক চাই এনজয় কৰি যাওক। তো সেয়াই আৰু পুখুৰীত, আপোনালোকৰ গাঁৱতো তেনেকুৱা পুখুৰী আছে দেখি ক'ব, মেইন হাই ৰোডত। তো এইটো আমাৰ হাই ৰোড। তো কি ক'ব, আমাৰ হাই ৰোড মানে এইটো আমাৰ আগিয়াটো লক্ষীপুৰ যোৱা হাই ৰোড হয়। তো হাই ৰোডতে এইটো। তো আৰু চাওক ভিউটো চাওক না, ভিউটো চাওক ইমান, সঁচাকৈ একদম আল্টিমেট মানে। আৰু
কি ক'ম আৰু ভাষা নাই সিমানে ক'ম পূৰা ৰাইড কৰিব কোনো মজা হৈছে বতৰটোও মজা আৰু ৰাস্তাবিলাকো ধুনীয়া কোনো ৰাস্তাত গৰু চৰু থাকে যে এইটোও ভয় লাগে কিন্তু পূৰা ফালি চিৰি যাব ইচ্ছা যায় পূৰা একদম পূৰা 100 পূৰা একদম মানে কি ক'ম আৰু পূৰা স্পীডত যাব মন যায় কিন্তু নোৱাৰোঁ না ৰুল ৰেগুলেশ্যন বোলা বস্তু এটা আছে না সেইটো কাৰণে নোৱাৰোঁ আমি আৰু মানে স্পীড কম কৰি গৈ আছোঁ আৰু মোটামুটি উঠে কেতিয়াবা 60 70 যোৱা নাই যাব পাৰে কেতিয়াবা তো এই চেচ কি কৰিব খোজে বে মাৰি পেলাব দেখোন উপায় নাই আমি আৰু জংঘলে মংগলে সোমাই যাম আৰু আমি আৰু নাই কি কোৱা তো ৰাস্তাবিলাক আৰু কি ভাল লাগে আৰু কি এইবিলাক এতিয়া পৰব লাগিলে মজা আৰু চেচ আলহী খাব যাওঁতে মুখেৰে ওলাব পূৰা তো গৈ আছোঁ আপোনালোকে চাওক আৰু মাজে মাজে মিউজিক শুনক না আপোনালোকে মিউজিক শুনি গৈ থাকক আৰু মিউজিকটো শুনি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ঢাপ মাৰি দি যাওক তো আৰু ভিউবিলাক চাই যাওক সুন্দৰ ভিউ তো ভাল লাগে আৰু মানে প্ৰাকৃতিক সৌন্দৰ্যবিলাক ভাল লাগে আৰু চাওক না পাহাৰ কি সুন্দৰ আৰু আমি দুজনে গ্লাছত দেখা পাইছে আমাক দুজনে গৈ আছোঁ তো এতিয়া আপোনালোকে অলপমান মিউজিক শুনক ফাইনেলি আমি আহি পালোঁ তো পালোঁ মানে পোৱা নাই এতিয়াও টাৰ্ণিংটো লৈ ব্ৰিজখন পাৰ হৈ কেনে পালোঁ আৰু তো এইটো মানে ব্ৰিজটো পাৰ হ'লোঁ মানে পালোঁ আৰু ভণ্টিহঁতৰ ঘৰ তো ভণ্টিহঁতৰ ঘৰত যোৱালৈকে ভিডিঅ' নকৰোঁ কাৰণ প্ৰথম আহিছোঁ লাষ্ট লাগেতো না প্ৰথম আহিছোঁ যদি আৰু আপোনালোকৰ কাৰণে ইয়াত ৰখিলোঁ তো চাওক এইটো ভিউটো তো এইটো দেখুৱাবৰ কাৰণে আপোনালোকক যোৱাতে আপোনালোকে কেমেৰাত দেখা পাইছে এনেই অলপমান তো সেইটো কাৰণে ৰখি কেনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ আৰু এইখিনিতে আমাৰ ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ তো চাওক কেনেকুৱা পাৰে ক'ব কমেণ্ট কৰি কেনে তো আমি এইখানে